নমস্কাৰ। আজি এটা সুন্দৰ ৰিমেডি লৈ আহিছোঁ ঠাণ্ডা দিনৰ কাৰণে একদম বেষ্ট মইশ্চাৰাইজাৰ হয়। ঠাণ্ডা দিনত আমাৰ স্কিনবোৰ ইমান ড্ৰাই হৈ থাকে ন, ড্ৰাই হৈ থাকিলে স্কিনবোৰ ভাল নালাগে। তো ড্ৰাই স্কিন আপুনি গ্ল' নাথাকে, শুকান শুকান হয়, দেখাটো ভাল নালাগে। আহকচোন স্কিনখন গ্ল' কৰিবৰ কাৰণে নেচাৰেলি ভাবি আৰু ড্ৰাই হৈ নাথাকিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ। ড্ৰাই স্কিনৰ সমস্যাটো মই বুজি পাওঁ কাৰণ মোৰ স্কিনো বহুত বেছি ড্ৰাই। তো মই যিটো ৰিমেডিৰ কথা ক'ম সেইটো মই নিজে লগাই বহুত ভাল পাইছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। কি প্ৰডাক্ট আছে, কি আছে, আপুনি বজাৰত কিনিবলগীয়া একদম দামী দামী প্ৰডাক্ট নহয়। সাধাৰণতে আমি যিবোৰ ব্যৱহাৰ কৰোঁ তাৰ পৰা আপোনাক মই এটা ৰিমেডি দেখাই দিম। আপোনালোকে ধুনীয়াকৈ বনাই ল'ব, এসপ্তাহৰ কাৰণে বনাই ল'ব, লৈ কণ্টিনিউ লগাই থাকিব আৰু শেষ হৈ যোৱাৰ পিছত আকৌ এবাৰ বনাই ল'ব। কিন্তু বহু দিনলৈকে একেলগে বনাই ৰেডি কৰি নথ'ব। তো চাওকচোন কি প্ৰডাক্ট আছে। আৰু মোৰ চকুত এটা আচিনা ওলাই আছে, ৰঙা পৰি বিষাই আছে, এইটো দেখিছেনে? বহুত বেছি বিষাই আছে। তো সেইকাৰণে মই ভিডিঅ'টো এই দুদিন দিয়া নাছিল, আজি আকৌ দিলোঁ। এয়া চাব, এইটো আপোনাৰ এল'ভেৰা জেল। মোৰ তাত হিমালয়া আছে, আপোনালোকে পতঞ্জলিও ল'ব পাৰে। পতঞ্জলি এল'ভেৰা জেলটো বহুত ভাল হয়। এইটো আপোনাৰ নাৰিকল তেল। সাধাৰণতে আমি মূৰত যিটো লগাওঁ সেইটো তেলেই হয়। একচুৱেলি কি জানে, আমি মূৰৰ স্কিনতহে লগাওঁ। তো এইটো আপোনালোকে বহুতে ভাবে চাগে মূৰত দিয়া তেলটো জানো মুখত দিব পাৰি স্কিনৰ কাৰণে নাৰিকল তেলটো বহুতেই ভাল। আৰু এইটো ডাবৰ গোলাপৰি মানে গোলাপ জল হয়। গোলাপ জল আপোনালোকে যিকোনো কোম্পানীৰ ভাল প্ৰডাক্ট ল'ব পাৰি, যিটো ভাল হয় তেনেকুৱা ল'ব। আৰু এইটো গ্লিচাৰিন আপোনালোকে পিয়'ৰ গ্লিচাৰিন ল'ব। তাৰ কাৰণে আপুনি ফাৰ্মাচীত পাব, ভাল পিয়'ৰ গ্লিচাৰিন লৈ ল'ব। এই গোটেইকেইটা দেখিছেনে? গোটেইকেইটা আপোনালোকে এটা সৰু পাত্ৰত এচামুচ ল'ব। গ্লিচাৰিন এচামুচ, গোলাপ জল 1 চামুচ, তাৰপিছত আপোনাৰ এল'ভেৰা জেল এচামুচ আৰু নাৰিকল তেল এচামুচ। ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি ধুনীয়াকৈ থৈ দিব আপোনালোকে বটলত, য'তে ভৰাই, টেমাত ভৰাই, বটলত ভৰাই, নাপাবা সাফৰ থকা জেগাত থ'ব। আৰু আপোনালোকে মুখখন ধুই মুখত লগাবচোন, দিনটোত 2 বাৰকৈ লগাব। যদি আপোনাৰ স্কিনটো বহুত ড্ৰাই তেতিয়াহ'লে ছানস্ক্ৰীম লগোৱাৰ আগতে এইটো লগাই তাৰ ওপৰত ছানস্ক্ৰীম লগাব। আৰু ৰাতি শোৱাৰ সময়তো মুখখন ভালকৈ ধুনীয়াকৈ ধুই লগাব পাৰিব। আপোনাৰ স্কিনটো এসপ্তাহ 10 দিন পিছত লগাই আপোনালোকে চাওক আৰু মোক ধন্যবাদ দিব হা। ইমান ধুনীয়া গ্ল' কৰিব নহয়। থেংক ইউ। হাঁহি থাকক, হহুৱাই থাকক, আপোনালোকৰ দিনবোৰ ভাল হওক।